হয় ৰাইজ আমি পাহৰা নাই নিৰ্বাচন আহিলেহে অসম প্ৰেম জাগি উঠা দিল্লীৰ নেতাসকলে জনা উচিত যে আমি পাহৰা নাই দিল্লীৰ চুটলিপি মানিবলৈ গৈ নিজৰ মানুহৰ ওপৰত অত্যাচাৰ কৰা সোণোৱাল চৰকাৰেও জনা উচিত যে আমি পাহৰা নাই আমি পাহৰা নাই কিদৰে 5 গৰাকী হুঠাম যুৱকৰ তেজেৰে ৰাঙলি হৈছিল ৰাজপথ খুদা হৈছিল 5 গৰাকী মাতৃৰ বুকু আমি নাপাহৰোঁ কিদৰে তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিলে ইটোৰ পিছত সিটো ৰাজহুৱা খণ্ডৰ উদ্যোগ আৰু বাধ্য কৰালে হাজাৰজনক দৈন্যতাৰে যুঁজিবলৈ মূল্যবৃদ্ধিৰ মাধমাৰত কুঙা হোৱা অৰ্থনীতি অসম বিৰোধী চক্ৰই ভাঙি দিয়া শ্বহীদ বেদী বানত সৰ্বশান্ত হোৱা মানুহৰ হাহুতাহ লকডাউনত সংস্থাপন হেৰুৱা যুৱকসকল কিমান নিৰাশ আমি একো পাহৰা নাই এইবেলি যুঁজ হ'ব ৰাইজে এঘৰি যুঁজিব এইবাৰ ইভিএমত বুটাম টিপুতে ৰাইজে মনত ৰাখিব লাগিব বহুত হ'ল শোষণ লুণ্ঠন অপমান বহুত হ'ল পৰিৱৰ্তনৰ ভুৱা শ্লোগান এইবাৰ জাতীয়তাবাদৰ চৰকাৰ জাতীয়তাবাদেই একমাত্ৰ পৰিত্ৰাণ জয় অসম।